जिला एससीएलर माने आमार 100 सिनियर सिटिजेनक लई माने प्रतिनिधिमूलक सभा आছিলে और ये हबार मेन उद्देश्य হৈছে आमार এই গোসাইগাঁও डिस्ट्रिक्टर आन्डारत जिमानखिनि आमार अंचल आछे गाँव आछे इयात जिमानखिनि आमार एससी बुद्धिजीवीসকল आछे এই মানুহসকলক লৈ আমি এটা মানে উন্নয়নমূলক आँचनी सम्पर्के এটা आलोचना और आमार दलीय কিছুমান কাৰ্যসূচী আছিলে এই কাৰ্যসূচী সম্পৰ্কে আমাৰ এই ৰাইজ আৰু আমাৰ এই সন্মানীয় সকলক লৈ এটা বিশেষ সুন্দৰ এটা সভা হৈ গ'ল। সেইকাৰণে আমি আমাৰ চেণ্ট্ৰেল এছচিএল নেতৃত্বক আমি ধন্যবাদ জনাম ডিষ্ট্ৰিক্টৰ পৰা। আৰু আমাৰ ইয়াত যিমানখিনি মন্দিৰ আছে এই মন্দিৰখিনিক মানে প্ৰত্যেকটো বছৰত এবাৰ আমাৰ এই মন্দিৰত 2 লাখ টকাকৈ আমাৰ মানে আলাৰাই চৰাং বুলি এটা স্কিম আছে সেইটো স্কিমত আমাক দিয়া হ'ব। আজি আমাৰ এই সভাতে মানে 4খন মান এপ্লিকেশ্যন দিছে আমাৰ ৰাইজে সেইটোৱে আমি চেষ্টা কৰিম ডিষ্ট্ৰিক্টৰ পৰা যাতে আমি ৰাইজৰ অভাৱ অভিযোগবিলাক যাতে আমি পূৰণ কৰিব পাৰোঁ সেইটো আমাৰ টাৰ্গেট। আৰু আমাৰ ৰাইজ আমাৰ দলৰ লগত আছে UPPL লগত আছে আমি ৰাইজক ধন্যবাদ জনাইছোঁ আমাক সহায় আজি কৰিব।